নমস্কাৰ চান্দাক ফাৰ্মলৈ স্বাগতম জনাই অন্য এটা ভিডিঅ'লৈ মোৰ ফাৰ্মখন যেহেতু কণী উৎপাদনৰ কাৰণে কৰিছিলোঁ সেয়েহে কণী আৰু হাঁহ কেইটা দেখাই আজি অলপ বুজাবলৈ চেষ্টা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক মোৰ হাঁহবোৰ খাকী কেম্বেল হয় হাঁহবোৰ কণী উৎপাদনৰ কাৰণে বহুত বেছি ভাল হয় খাকী কেম্বেল হাঁহৰ গাৰ ৰংটো খাকী কালাৰ হয় আৰু আপোনাৰ ভৰিৰ কলা আৰু ঠোঁটটো কলা হয় আমি সাধাৰণতে ফাৰ্ম কৰিলে সৰু পোৱালিৰে কৰা যায় মই প্ৰথমতে বেলেগৰ পৰাই লৈছিলোঁ সৰু পোৱালি লৈ মই ফাৰ্ম কৰিছোঁ আৰু ভালেখিনি এক মাহ আমি ব্ৰডিঙত ৰাখোঁ তাৰ পৰা পানীত চৰিবলৈ এৰি দিওঁ এক মাহ ব্ৰডিঙত ৰখাৰ পিছত পানীত চৰিবলৈ যেতিয়া দিওঁ তেতিয়া সিহঁতে বহুত ভাল পায় পানী পাই পেলাই আৰু বহুত ফূৰ্তি কৰে ভাল পায় আৰু হাঁহবিলাক খাকী কেম্বেল হাঁহটো এইকাৰণে পুহিব লাগে এই হাঁহটো 3.5 মাহ 4 মাহৰ পৰাই কণী উৎপাদন কৰে আৰু ইহঁতবোৰে 280 পৰা 320 লৈ বছৰত কণী পাৰে উন্নত মানৰ দানা খুৱাব পাৰিলে আৰু লগতে কিছুমান মেডিচিন খুৱাব লাগে কমাৰ্চিয়েল ফিড খুৱাব লাগে হাঁহবোৰে বহুত কণী দিয়ে যেহেতু মই এতিয়াও পাই আছোঁ হাঁহ পুহিবলৈ হ'লে পানীৰ প্ৰয়োজন হয় ডাঙৰ পুখুৰীৰ প্ৰয়োজন হয় সিহঁতবোৰক পানী নোহোৱাকৈ ৰাখিব নোৱাৰি ফাগুন চ'ত মাহত অলপ অসুবিধা হয় যেনেকৈ ধৰি লওক আপোনাৰ পুখুৰীৰ পানী গৰম হ'লে হাঁহবোৰৰ বেমাৰ দেখা দিয়ে আৰু দানাৰ কথা ক'বলৈ গ'লে বেছি দানাৰ প্ৰয়োজন নহয় 160 গ্ৰাম দানা খোৱালে হৈ যায় এদিনত এটা হাঁহৰ আৰু কণী মানে কেতিয়াবা সৰু ডাঙৰ হ'লে কেলছিয়ামৰ অভাৱ বুলি গম পোৱা যায় কেলছিয়াম আৰু মিনাৰেল মিক্সাৰ যেতিয়া খুৱাই দিওঁ তেতিয়া কণীটো সমান সাইজৰ আহি যায় ডাঙৰ কণী হয় কিছুমান দুই এটা সৰু আহে তাৰ মাজতে কেলছিয়ামৰ অভাৱ দেখা পাইলে কেলছিয়াম খুৱাই দিওঁ আৰু এতিয়া এনেদৰে মই পোৱালি জগাই ফাৰ্ম কৰি আছোঁ ধন্যবাদ।